हेलो बंधुসকল तो गुड मर्निंग। सो आज मैं बहुत दिनर मूर बहुत धुनिया भिडिओ एटा লৈ আহিলো। सो आज मैं गई आसो महेश धाम কৈলাশলৈ। मोर लगत যাব যদু भाई तो ताक ওলাবৰ কাৰণে मैं কৈ দিলো এতিয়া মই ওলাওগৈ গা পা ধুই ভাত পানী খাই। तो ব্লগ ভিডিওটো পলম নকৰি আৰম্ভ কৰো। तो मैं आহি पालो घर। सो डेस सेस कर ललो इतना हेलमेट लै लो। सो आम ड्राइभारजन रास्ता रखी आसे। सो এতিয়া বলক মহেশ ধাম কৈলাশলৈ যাওঁ। আমাৰ যদু ভাই গাড়ী ষ্টাৰ্ট দি ৰখি আছে পুৰা। তো বলক পালো মহেশ ধাম মন্দিৰ। এতিয়া আমি যাম ওপৰলৈ। তো অলপ ভিডিঅ'টো চাই থাকক। হেল্ল' বন্ধুসকল, তো ফাইনেলি আহি পালো মহেশ ধাম। তো আমি এতিয়া গৈ আছো ওপৰলৈ। তো অলপ পুৰা সুন্দৰ প্ৰাকৃতিক দৃশ্য, গছৰ বাগান চব। তো অলপ এজন পুৰা দৌৰি দৌৰি গৈ আছে ওপৰত। বন্ধুসকল, ইয়াৰ ভাগৰ লাগিছেনে নাই নাজানো, কিন্তু মোৰ তামাম ভাগৰ লাগিছে। তো যাবই পৰা নাই, কেনেকৈ গৈ আছে নাজানো। তো বলক উপায় নাই, যাব লাগিব। বন্ধুসকল, আহি পালোহি আমি মন্দিৰৰ সমাজত আৰু আধা যাব আছে। তো আমি গৈ আছো আৰু বেছি সময় নাই পাবৰ কাৰণে মন্দিৰটো। এতিয়া আৰু অলপ ওপৰত আছে, তো আধা কিলোমিটাৰমান হ'ব। তো গৈ আছো আমি। চাওক, ইয়াতে মন্দিৰত যোৱা মানুহবোৰ ৰখি আছে। তো ভাগৰ লাগিছে, অলপ জীয়াই লৈছে চাগে। তো আমিও গৈ আছো। তো ইয়াতে বহুত পিছল, বৰষুণো পৰিছিল। তো এই ভালকে যাবি, পৰিবি। কেনেকুৱা লাগিছে? মস্ত আৰু আছে 1 কিলোমিটাৰমান। বন্ধুসকল, গৈ আছো ওপৰলৈ। খুব ভাগৰ লাগিছে। ভিডিঅ'টো কাটি নিদিব, চাই থাকিব ফুল ভিডিঅ'। মন্দিৰটো আৰু ওপৰত আছে, তেতিয়াহে দেখিব মন্দিৰটো। তো গৈ আছো আমি। সুন্দৰ
হিল MD বহি লৈছা ভাগ লাগিছে হেল্ল' বন্ধুসকল তো ফাইনেলি আহি পালোঁ ওপৰ মন্দিৰটো অকণমান ওপৰত আছেগৈ তো ভিডিঅ'টো চাই থাকক আৰু ওপৰত যাব লাগিব তো ভাগৰ লাগিছে অকণমান বহি লওঁ তো বৰষুণো পৰিছে তিতি ভিজি ভিডিঅ' কৰি আছোঁ তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ওপৰলৈ গৈছোঁ ব্লগ জোতাযোৰ খুলিব লাগিব না এই আগত লোকেশ্যনবিলাক দেখিছে নহয় বন্ধুসকল তো আহিব মন গৈছে যদি আহিব পাৰিব মহাই থান সেইটো হ'ল মন্দিৰটো আহি পাইছোঁহি ইয়াতে দোকান এখন আছে দেখিব লাগে যদি লগৰ পাৰিব এই আগত বহিছে অঁ বহক চেণ্ডেলটো খুলি লওঁ ইয়াতে চবে খুলিছে তো ওপৰত মন্দিৰটো আছে আমি গৈ আছোঁ তো ভাগৰ লাগিছে তামান বৰষুণো পৰি আছে পিছলো হৈ আছে বৰষুণ পৰি তো ব্লগ ভিডিঅ'টো চাই থাকক ইয়াতে পূজা কৰি আছে আমি যাম এতিয়া পূজা কৰিব তো কৈলাশলৈ যাব পাৰিব কৈলাশলৈ যাব পাৰিব পথেদি তো আমি গৈ আছোঁ অকণমান পিছত তো পূজা কৰিলোঁ আমি মন্দিৰটো আছে বাবাৰ আশীৰ্বাদ লৈ আমি বান্দৰকেইটাক কিবা কিনি খোৱালোঁ তো কেইটা উমলি হৈছে তো আমি কিবা কিনি দিলোঁ খাবৰ কাৰণে খালে এতিয়া ঘূৰি ফুৰিছে তো এতিয়া বলক কৈলাশলৈ যাওঁ ওপৰেদি পাহাৰৰ চেপে চেপে আমাৰ ভ্ৰমণ হৈছে কৈলাশলৈ তো আমি গৈ আছোঁ কৈলাশলৈ তো মানুহ অহা যোৱা কৰি আছে ওপৰৰ পৰা আহিছে কৈলাশৰ পৰা আহিছে তো আমি যাম এতিয়া তো পাহাৰৰ চেপে চেপে দি যাব লাগিব তো চাওক কেনেকৈ যাওঁ পাহাৰৰ চেপে চেপে মই আছোঁ পাহাৰৰ চেপে চেপে তো বহুত ভাল লাগিছে তো পালোঁ আহি মই কৈলাশৰ ওচৰত বন্ধুসকল ইমান প্ৰাকৃতিক সৌন্দৰ্য তো ইয়াতে বহি
ডাঙৰ ডাঙৰ শিল আছে কয়লা চাওক মানুহবোৰ ফটো উঠি আছে পাহাৰত পাহাৰ বগাই আছে সৌন্দৰ্য চাওক এইবিলাক মানুহ ৰখি আছে ওপৰত আহিবৰ কাৰণে ৰখি আছে বান্দৰ চাওক Oh my god, এতিয়া বাইদেউহঁতে যাব ওলালে এতিয়া আমাৰ পাল আমি ওপৰত যাম এতিয়া তহঁতে যাব ওলালে ব'লক আমি ওপৰলৈ যাওঁ হেল্ল' বন্ধুসকল তো মই কৈলাশৰ ওপৰলৈ গৈ আছোঁ চাওক কি প্ৰাকৃতিক সৌন্দৰ্য তো আহি পালোঁ ওপৰত এই সৌন্দৰ্য চাওক কি মজা সৌন্দৰ্য তো আৰু ওপৰলৈ গৈ আছোঁ তো আহি পালোহি বহুত ওপৰত কি সৌন্দৰ্য ইয়াতে बहुत सावधानी हो रही है अकाल मृत्यु मरता काम करता जो चंडाल काल उसका क्या बिगाड़े भक्त जो महाकाल का अकाल मृत्यु मरता काम करता जो चंडाल काल उसका क्या बिगाड़े भक्त जो महाकाल का अकाल मृत्यु मरता काम करता जो चंडाल काल उसका क्या बिगाड़े भक्त जो महाकाल का अकाल मृत्यु मरता काम करता जो चंडाल काल उसका क्या बिगाड़े भक्त जो महाकाल का हेलो बंधुসকল তো কৈলাশলৈ আহি আকৌ নামি আহিলোঁ ভালকৈ যাবি পিছল আছে যাব পাৰি নহয় অঁ পাৰিব হ'লনে যাওঁগৈ ন যাওঁ ন হেল্ল' বন্ধুসকল তো পূজা চূজা কৰি কৈলাশলৈ গৈ আহিলোঁ এতিয়া ঘৰলৈ তো এতিয়া গৈ আছোঁ তললৈ যাব ইয়াতে বৰষুণো পৰি আছে পিছল হৈ আছে সেইকাৰণে লাহে লাহে যাব লগা হৈছে তো গৈ আছোঁ আমি লাহে লাহে তো আৰু এজন আছে পূৰা ওপৰত আছে কি আহি আছে জোতা চোতা পিন্ধি গৈছে ওপৰত তো চাওক তললৈ আমি নামি গৈ আছোঁ अकाल मृत्यु मरता काम करता जो चंडाल काल उसका क्या बिगाड़े भक्त जो महाकाल का अकाल मृत्यु मरता काम करता जो चंडाल काल उसका क्या बिगाड़े हेलो बंधुসকল তো আমি কৈলাশৰ পৰা আহি পালোঁ এতিয়া গৈ আছোঁ ঘৰলৈ তো ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব তো আজিলৈ